জলিউড আনঅফিচিয়েলৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই দীপি আজি আপোনালোকলৈ লৈ আহিছোঁ এখনি নতুন ছবিৰ কিছু নতুন খবৰ। বিশ্বজিৎ বৰাৰ আহিবলগীয়া নতুন ছবি সতী সাধনীৰ কিছু খবৰ প্ৰকাশ পাইছে। এক ফেচবুক পোষ্টৰ জৰিয়তে পৰিচালকগৰাকীয়ে প্ৰকাশ কৰিছে এই খবৰ। পোষ্টটোত তেওঁ লিখে যে বীৰাংগনা সতী সাধনীৰ ওপৰত আমি কৰিবলগীয়া এই বুৰঞ্জীমূলক ছবিখন নিৰ্মাণৰ বাবে বিভিন্ন তথ্যপাতিৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছোঁ। সেয়ে আমি সকলোৰে পৰা সহায় সহযোগিতা আশা কৰিছোঁ আৰু কিবা তথ্য থাকিলে আমাক জনাৰ কৃতাৰ্থ হ'ম। আমি বুৰঞ্জীক বিকৃত নকৰি সফল আৰু সঠিক ৰূপত কথাছবিখন নিৰ্মাণ কৰিবলৈ যত্ন কৰিম। পোষ্টটোৰ লগতে তেওঁ শ্বেয়াৰ কৰে এটা ইমেইল আইডি, যাৰ জৰিয়তে আপোনালোকে যিকোনো তথ্য জনাই ছবিখন সঠিক ৰূপত উপস্থাপন কৰাত সহায় কৰিব পাৰিব। গতিকে ইয়াৰ পৰা আমি অতি সহজে অনুমান কৰিব পাৰোঁ যে তেওঁ অতি গুৰুত্ব সহকাৰে আৰু নিখুঁতভাৱে ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়িছে। আমাৰ ইতিহাসক প্ৰকৃত ৰূপত ৰাইজৰ মাজলৈ লৈ অহাৰ তেওঁৰ এই প্ৰচেষ্টা সঁচাকৈ আদৰণীয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে সতী সাধনীৰ এই ছবিখন নিৰ্মাণ হ'ব লেখিকা তুলিকা শইকীয়াৰ 4 শাল গোসানীৰ তেজ নামৰ কিতাপখনৰ আধাৰত। এই ভিডিঅ'টোৰ যোগেদি এইখিনি তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। নেক্সট ভিডিঅ'ত আকৌ এখন নতুন ছবিৰ নতুন তথ্য লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িম। এতিয়ালৈ ইমানেই, ধন্যবাদ।